নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ খেলৰ সৈতে জড়িত 30টা ইম্পৰ্টেণ্ট জিকে প্ৰশ্ন উত্তৰ আজিৰ এই সেশনটোত আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এই সেশনটো সম্পূৰ্ণ অসমীয়াত হ'ব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ অসমীয়া প্ৰশ্ন উত্তৰ যদি PDF কিতাপ কিনিব বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব সকলো প্ৰশ্ন উত্তৰ কিতাপ ইয়াতে PDF আকাৰে পাব আৰু এই PDF ফাইলটো যদি লাগে আপোনালোকক assamgkquiz.com ভিজিট কৰিব তো 1 নম্বৰ প্ৰশ্নটো উইম্বলডন জুনিয়ৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় হোৱাৰ মৰ্যাদা কাৰ আছে তো প্ৰথম ভাৰতীয় প্লেয়াৰ গৰাকী যিয়ে উইম্বলডন জুনিয়ৰ খিতাপ লাভ কৰিছিল তেওঁ হৈছে ৰামনাথন কৃষ্ণন ইয়াৰ পিছত উইম্বলডন জুনিয়ৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হ'ল কোন মহিলা খেলুৱৈ তো ইয়াতে 4টা অপচন দিয়া আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধটো হৈছে সানিয়া মিৰ্জা ইয়াৰ পিছতে নিম্নলিখিত কোনখন খেলত বল ব্যৱহাৰ কৰা নহয় তো বল ব্যৱহাৰ কৰা নহয় ফুটবল ক্ৰিকেট বেডমিণ্টন টেনিছ 4টা অপচন দিয়া আছে আৰু বেডমিণ্টনত বল ব্যৱহাৰ কৰা নহয় ইয়াতে কক ব্যৱহাৰ কৰা হয় আৰু ফুটবল ক্ৰিকেট টেনিছ এইবিলাকত বল ব্যৱহাৰ কৰা হয় নৰেন্দ্ৰ হিৰুৱানীয়ে কোনটো দলৰ বিৰুদ্ধে এখন টেষ্ট মেচত 16টা উইকেট দখল কৰিছিল এখন টেষ্ট মেচত 16টা উইকেট দখল কৰিছিল কোনে নৰেন্দ্ৰ হিৰুৱানীয়ে আৰু কাৰ বিৰুদ্ধে খেলোতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলোতে ইয়াৰে কোনটো দল সংগঠিত নহয় চাওক ইয়াতে 4টা খেলৰ নাম দিয়া আছে ভলিবল কাবাডী দবা আৰু ফুটবল ইয়াতে কোট সংগঠিত দলৰ প্ৰয়োজন নাই ভলিবলত লাগে কাবাডীত লাগে ফুটবলতো লাগে কিন্তু দবাত প্ৰয়োজন নাই দবাত মাথো ইফালে এজন আৰু ইফালে এজন হৈ খেলে কিন্তু ফুটবল বা কাবাডী ভলিবলত বিভিন্ন বা যথেষ্টখিনি প্লেয়াৰৰ প্ৰয়োজন হয় তো ইয়াৰ পিছতে আছে চেণ্ডু জালিকাট্টু বহ কৰা খেল কোনখন ৰাজ্যত বিখ্যাত বা জালিকাট্টু যেটো কোৱা হৈছে তো এই খেলখন তামিলনাডুত বিখ্যাত নিম্নলিখিত কোনখন চহৰত এলিফেন্ট মাৰাথন অনুষ্ঠিত হয় এলিফেন্ট মাৰাথন অনুষ্ঠিত হয় ত্ৰিশূৰ নামৰ চহৰখনত তো বাকিবোৰ অপচন আপোনালোকক কৈ থকা নাই তো আপোনালোকে PDF ফাইলটো ডাউনলোড কৰি অথবা আমাৰ ৱেবছাইটত এই সকলোবিলাক ভিজিট কৰিব পাৰিব লগতে ৰিভাইজ কৰিব পাৰিব PDF ফাইলটোত ভাৰতৰ কোনখন ৰাজ্যই মালখাম্বক ইয়াৰ ৰাজ্যিক ক্ৰীড়া হিচাপে ঘোষণা কৰিছে মালখাম নামৰ এটা খেল আছে আৰু এই খেলটোক ৰাজ্যিক খেল হিচাপে বা ৰাজ্যিক ক্ৰীড়া হিচাপে ঘোষণা কৰিছে মধ্যপ্ৰদেশে ইয়াৰ পিছতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্টত পালন কৰা হয় যথেষ্ট ইম্পৰ্টেন্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় বুলি প্ৰশ্ন আহে 29 আগষ্টত পালন কৰা হয় নিম্নলিখিত কোনটোৰ সৈতে ইয়াৰ সম্পৰ্ক আছে ইয়াতে 4জন ব্যক্তিৰ নাম দিয়া আছে আৰু এই 4জন ব্যক্তিৰ মাজত ধ্যান চান্দৰ লগত জড়িত হৈ আছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ধ্যান চান্দক কোৱা হৈছে হকীৰ যাদুকৰ বুলি 1975 চনত স্বৰ্ণ পদক বিজয়ী বিশ্বকাপ হকীৰ ভাৰতীয় দলৰ অধিনায়ক কোন আছিল ভাৰতীয় দলৰ সেই সময়ত অধিনায়ক বা কেপ্টেইন কোন আছিল অজিত পাল সিং ইয়াৰ পিছতে নিম্নলিখিত কোনটো খেলৰ নাম নহয় চাওক 4টা নাম দিয়া আছে বিলিডাৰ পলো দলং অলিম্পিক দলং বা ব্ৰিজ বুলি কোৱা হয় ইংৰাজীত তো অলিম্পিকটো কোনো ধৰণৰ এবিধ খেল নহয় গোটেইবিলাক খেল য'ত খেলা হয় সেইটোহে অলিম্পিক তো অপচন খটো শুদ্ধ উত্তৰ হ'ব নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে জাপান ভাৰত নিউজিলেণ্ড বাংলাদেশ 4খন দেশৰ নাম আছে আৰু জাপানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে ইয়াৰ পিছৰ প্ৰশ্নটো একেই নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে ৰাছিয়াই নেখেলে সাউথ আফ্ৰিকা পাকিস্তান অষ্ট্ৰেলিয়া এইবিলাকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলে ভাৰতত কেতিয়া বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম চেম্পিয়ন হৈছিল একচুৱেলি ভাৰত কেতিয়া হৈছিল তো বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছিল ভাৰতে 1983 চনত ইয়াৰ পিছতে টেষ্ট ক্ৰিকেটত 6 বলৰ অভাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল 6টা বলত 1 অভাৰ এইটো আৰম্ভ হৈছিল 1900 চনৰ পৰা কোন গৰাকী মহিলা টেনিছ খেলুৱৈয়ে আটাইতকৈ বেছিবাৰ গ্ৰেণ্ড স্লেম খিতাপ জিকিছে তো গ্ৰেণ্ড স্লেম খিতাপ জিকা আটাইতকৈ বেছিবাৰ জিকা মহিলা গৰাকী হৈছে সেৰেনা উইলিয়ামছ ইয়াৰ পিছতে মাউণ্ট এভাৰেষ্টৰ শীৰ্ষ আৰোহণ কৰা আটাইতকৈ বয়সস্থ ভাৰতীয় মহিলা কোন আটাইতকৈ বয়সস্থ মহিলা হৈছে প্ৰেমলতা আগৰৱালা ইয়াৰ লগে লগে অন্য এটি প্ৰশ্ন আহি পৰিব টেনিছ গ্ৰেণ্ড স্লেম জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হ'ল প্ৰথম ভাৰতীয় খেলুৱৈ যিয়ে টেনিছৰ গ্ৰেণ্ড স্লেম জয় কৰিছিল তেওঁ হৈছে মহেশ ভূপতি অলিম্পিকৰ ব্যক্তিগত প্ৰতিযোগিতাত পদক জয় কৰা প্ৰথম ভাৰতীয় কোন কেডি যাদৱ প্ৰথম ভাৰতীয় যিয়ে অলিম্পিকত ব্যক্তিগত প্ৰতিযোগিতাত পদক জয় কৰিছিল ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক কোন আছিল CK নাইডু আছিল প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক প্ৰথমখন এদিনীয়া ক্ৰিকেট খেল কেতিয়া খেলা হৈছিল তো প্ৰথমখন এদিনীয়া ক্ৰিকেট খেল খেলা হৈছিল 1971 চনত
ইয়াৰ পিছতে কোনখন দেশে বিশ্বকাপ ফুটবলৰ সৰ্বাধিক বিজয়ী হোৱাৰ সুযোগ লাভ কৰিছে বিশ্বকাপ ফুটবলৰ আটাইতকৈ বেছিবাৰ বিজয়ী হোৱা দলটো হৈছে ব্ৰাজিল বা ব্ৰাজিল দেশৰ ফুটবল দলটো যিকোনো বিদেশী ফুটবল ক্লাবৰ হৈ খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন বিদেশী ফুটবল ক্লাবৰ হৈ খেলিছিলে এগৰাকী ভাৰতীয়ে যিয়ে প্ৰথমবাৰৰ বাবে খেলিছে একচুৱেলি তাৰ পাছত বেলেগে খেলিছে কিন্তু তেওঁ প্ৰথমজন হৈছে বাইচুং ভুটিয়া অপচন খটো ইয়াৰ শুদ্ধ উত্তৰ বিশ্বকাপ ফুটবলৰ প্ৰথম বিজয়ী দেশ কোন তো এটো কোন হ'ব লাগে তো উৰুগুৱে প্ৰথম বিশ্বকাপ ফুটবলৰ বিজয়ী হৈছিলে ইয়াৰ পিছতে আছে মাউণ্ট এভাৰেষ্ট দুবাৰ জয় কৰা প্ৰথম মহিলা আৰোহী কোন আৰোহী মানে পৰ্বতাৰোহী কোন মহিলা যিয়ে মাউণ্ট এভাৰেষ্ট দুবাৰকৈ আৰোহণ কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সন্তোষ যাদৱ এভাৰেষ্টৰ শিখৰ বা শীৰ্ষ আৰোহণ কৰা প্ৰথম কনিষ্ঠ মহিলা কোন ইয়াৰ আগতে আমি আটাইতকৈ বয়সস্থ মহিলাৰ বিষয়ে পালোঁ আৰু আটাইতকৈ কম বয়সীয়া মহিলা হৈছে ডিকি ডলমা কোন বছৰত এভাৰেষ্ট আৰোহণ প্ৰথমে সফল হৈছিলে প্ৰথমে 1953 চনত সফল হৈছিলে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ সফলতাৰে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম পৰ্বতাৰোহী কোন তো টেনজিং নৰকে হ'ব লাগে এটো আৰু এডমান হিলাৰী এওঁলোক দুয়োজনে প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাত সফল হৈছিলে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট আৰু এই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম পৰ্বতাৰোহীগৰাকী কোন আছিল তো প্ৰথম পৰ্বতাৰোহীগৰাকী হৈছে জুংকু টাবে মহিলা পৰ্বতাৰোহী বুলি কোৱা হৈছে ইয়াৰ আগতে আমি পুৰুষৰ ক্ষেত্ৰতো পালোঁ টেনজিং নৰকে আৰু এডমান হিলাৰী আৰু মহিলা হৈছে জুংকু টাবে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট আৰু এই শৃংগ আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন জুংকু টাবে আমাৰ ভাৰতীয় নহয় কিন্তু প্ৰথম ভাৰতীয় মহিলা চাবলৈকে গ'লে বনচেন্দ্ৰী পালে প্ৰথম মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিলে আমাৰ ভাৰতবৰ্ষৰ মহিলা হয় তো এইখিনি আছিলে প্ৰশ্ন উত্তৰ তো আপোনালোকে এই পিডিএফটো assamgkquiz.com ভিজিট কৰি ফ্ৰীতে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি পেইড পিডিএফ লাগে আপোনালোকক অসমীয়াই হওক ইংৰাজীয়ে হওক assamgkpdf.com ভিজিট কৰিব তো ফ্ৰীৰ কাৰণে Assam GK কুইজ আৰু পেইডৰ কাৰণে Assam GK PDF ধন্যবাদ